নমস্কাৰ ভাস্কৰ শৰ্মা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বিগত সময়ত আপোনালোকলৈ যি ভিডিঅ' মই আগবঢ়াইছিলোঁ, আপোনালোকে ভিডিঅ'ত যি মৰম দেখালে মোক আৰু ভালপোৱা দেখালে, তাৰ প্ৰতি সহানুভূতি দেখাই মই অন্য এটা ভিডিঅ' আজি লৈ আহিছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ কোঁৱৰপুৰ ব্ৰাহ্মণ গাঁও, আৰু মোৰ লগত উপস্থিত আছে এজন বিশিষ্ট লোকবাদ্য শিল্পী, লোকবাদ্য গৱেষক, শ্ৰেষ্ঠ বিহুৱা দুলু বৰঠাকুৰ ডাঙৰীয়া। আজি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেখেতে লোকবাদ্যসমূহ কেনেধৰণে চৰ্চা কৰি আছে আৰু পুৰণিকলীয়া যিসমূহ বিহু তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ দুলু বৰঠাকুৰ ডাঙৰীয়াক। নমস্কাৰ। যিহেতু আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছে, বহুখিনি আপুনি অভিজ্ঞতা হৈছে, প্ৰথমতে অনুষ্ঠানৰ আৰম্ভণিতে মই আপোনাৰ পৰা আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী দুলু বৰঠাকুৰ, মোৰ ঘৰ কোঁৱৰপুৰ ব্ৰাহ্মণ গাঁও। লোকবাদ্যখিনি মই সৰুৰ পৰাই চৰ্চা কৰি আহিছোঁ আৰু এতিয়াও চলাই আছোঁ যিমান পাৰোঁ, আৰু চলাই যাবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে অসমৰ বিভিন্ন মঞ্চত বিহু হুঁচৰি প্ৰদৰ্শন কৰি আহিছে, অনুষ্ঠানৰ আৰম্ভণিতে দৰ্শকসকলক এই মুহূৰ্তত এটি বিহু ঘোষা কি শুনাব? ঠিক আছে, আমি এনেকৈ গাইছিলোঁ আগতে। দেউতাৰ পদূলিত গোন্ধাইছে মাদুৰী, কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম। দেউতাৰ পদূলিত গোন্ধাইছে মাদুৰী, কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম। তেতেলী তলতে কৰোঁ তাত বাতি, পাহৰি আহিলোঁ হুচি ঐ গোবিন্দাই ৰাম। এনেদৰে গাইছিলোঁ। আৰু আছে, আমি আৰু ঘোষা গাইছিলোঁ, আৰু এটা গাই দিছোঁ লগত। বসন্ত কাল আহিলে গছে পাধলালে, কুলি আহি লগালে মাতৈ বিনন চৰাই। বসন্ত কাল আহিলে গছে পাধলালে, কুলি আহি লগালে মাতৈ বিনন চৰাই। এনেদৰে গাইছিলোঁ আমি। খুব সুন্দৰ লাগিলে আপুনি যিটো বিহু ঘোষাৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিলে, খুবেই ভাল লাগিলে। আৰু মোৰ লগতে নিশ্চয় দৰ্শকসকলো চাগে আনন্দ পাইছে, ভাল পাইছে বুলি আশা কৰিছোঁ। আৰু আপোনাৰ কাষলৈ আহিছোঁ, এইবাৰ জানিব বিচাৰিছোঁ আপোনাৰ পৰা আপুনি বিহুৰ জগতখনলৈ কেনেধৰণে আহিলে আৰু কেতিয়া আহিলে? মই বিহু জগতখনত বৰ সৰুৰ পৰাই আছোঁ বুলি ক'ব পাৰি। সৰুৰ পৰা মানে মই ক্লাছ 3 পৰা ঢোল বজাইছোঁ, ঢোল পেঁপা মই অধ্যয়ন কৰি আছোঁ। মোৰ ঘৰখনে বহুত মানে আগ্ৰহ আগবাঢ়ি যোৱাত সহায় কৰিলে, গতিকে সেইভাগেই মই এতিয়া এই জগতখনলৈ আহি পাইছোঁ বুলি মই ভাবিছোঁ। তাৰমানে যিহেতু আপুনি সৰুৰ পৰা বিহুৰ চৰ্চা কৰি আহিছে, এই মুহূৰ্তত আমাৰ দৰ্শকসকলক এফাকি বিহু গীতেৰে আমাৰ অনুষ্ঠানটো জীপাল কৰক। আহিলে
হাততে জেতুকা বিহু নাচিবলৈ বান্ধৈ কোনে তোমাক শিকালে বিহু নাচিবলৈ বান্ধৈ কোনে তোমাক শিকালে লৰিলে জুনুকা বাজে দিব ফুল ফুল ৰুমালত তগৰ ফুল বান্ধৈ হাততে জেতুকা হাততে জেতুকা। আপোনাৰ বিহু ফাঁকিত ইতিমধ্যে তগৰ ফুলৰ কথা ওলালে, জেতুকাৰ কথা ওলালে। যিহেতু বহাগ মাহত তগৰ ফুল বোলে আৰু তাৰ সুগন্ধে গোটেই পৰিৱেশ জীপাল কৰি তোলে। আৰু বহাগ মাহত সকলোৱে হাতত জেতুকা লৈ আপোনাৰ নাম ফাঁকিটো সেই কথাটোৱে বৰ্তমান প্ৰতিফলিত কৰিলে, খুবেই সুন্দৰ লাগিলে। ইতিমধ্যে আপুনি ঢোল বজালে, ঢোল বজাই আপুনি আমাৰ অনুষ্ঠানটো জীপাল কৰিলে। নিশ্চয় দৰ্শকসকলেও চাগে ভাল পাইছে। আৰু এয়াই হৈছে দুদু বৰঠাকুৰ, এজন সাংস্কৃতিক কৰ্মী, শ্ৰেষ্ঠ বিহুৱা। তেওঁ অকল ঢোলেই নহয়, ঢোলৰ লগতে তেওঁ পেঁপা, সুতুলি, গগনা সকলো বাদ্যযন্ত্ৰই তেওঁ চৰ্চা কৰে। আৰু এই মুহূৰ্তত আমি তেখেতৰ পেঁপাৰ মাত শুনিবলৈ যত্ন কৰিম। খুব সুন্দৰ লাগিলে, আপুনি খুব ধুনীয়াকৈ পেঁপা বজালে। মই আপোনাক এই মুহূৰ্তত সুধিব বিচাৰিছোঁ, যিহেতু আগৰ দিনত পেঁপাক লৈ পেলাই এটা জোৰানাম গোৱা আমি শুনিছিলোঁ বা দেখিছিলোঁ, এই মুহূৰ্তত আপুনি আমাক তেনেকুৱা এটা পুৰণিকলীয়া পেঁপাৰ লগত জড়িত কিবা এটা বিহুনাম শুনাব নেকি? ঐ কিহে গোহালি পেঁপা ঐ পেঁপুৱা কিহেৰে গোহালি পেঁপা ঐ পেঁপুৱা ৰৈ ৰমন তাৰে ঐ গোহালো পেঁপা বাঁহৰে লেকেচি দবোৱা কটাৰী বাঁহৰে লেকেচি দবোৱা কটাৰী ৰৈ ৰমন তাৰে ঐ গোহালো পেঁপা ঐ ৰঙা চোলা কুৰুতা গুদাম আছে চাৰিটা ৰঙা চোলা কুৰুতা গুদাম আছে চাৰিটা চাৰিও চৰে। ঢোলৰ মাত শুনিলোঁ, আমি পেঁপাৰ মাত শুনিলোঁ। এইবাৰ আমি তেখেতৰ কাষলৈ যাব বিচাৰোঁ। তেখেতৰ পৰা আমি এইবাৰ গগনাৰ মাত শুনিবলৈ চেষ্টা কৰিম। গগনা পুৰণি গগনা ঐ সাধিলে কোনে বচাবৰ ককায়ে গগনা সাধিলে বচাবৰ ককায়ে গগনা সাধিলে বিহুতে ঐ বদামে বুলি। আপোনাৰ ওচৰত আমি পুনৰবাৰ আহিছোঁ। এই মুহূৰ্তত আপুনি যিহেতু বাঁহীও বজায়, এইবাৰ আপোনাৰ পৰা আমি বাঁহীৰ মাত শুনিবলৈ চেষ্টা কৰিম।
পৰ্বতে বগাব পাৰোঁ মই, লতা নবগাবলৈ টান। যিটো বাঁহীৰ আপুনি শব্দ দিলে খুবেই ভাল লাগিলে, নিশ্চয় দৰ্শকসকলেও চাগে ভাল পাইছে। আমি আৰু তেওঁৰ বিষয়ে কথা পাতিম। বিহুগীত পৰিৱেশন কৰি পেলাই এইসমূহ আপুনি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, আমাক অকণমান জনাব নেকি? ঠিক আছে। অসমৰ বিভিন্ন ঠাইত মই বিহু আমি হুঁচৰি দল আছিলে আমাৰ কোঁৱৰপুৰ চৰ্চা কেন্দ্ৰ বুলি, তাতে আমি চৰ্চা কৰিছিলোঁ আৰু মানে তাৰ বিভিন্ন মঞ্চত আমি পৰিৱেশন কৰি ভাল ফল পাইছিলোঁ আৰু তাতে মই শ্ৰেষ্ঠ বিহা কেইবাবাৰো হৈছিলোঁ অসমত। গতিকে এইখিনি মানে মানপত্ৰ আছে, থৈ দিছোঁ ইয়াতে, ৰাইজে মানে ল'ৰা ছোৱালীৰ পিছত ভাল পাব চাই। যিহেতু আপুনি অসমৰ বিভিন্ন মঞ্চত বিহু পৰিৱেশন কৰিছে, যদি আপোনাক মই এই মুহূৰ্তত সোধোঁ, বিহু পৰিৱেশন কৰি থকা অৱস্থাত কিবা ভাল লগা মুহূৰ্ত যদি আপুনি আমাৰ দৰ্শকসকলক এই মুহূৰ্তত জনায় খুব ভাল লাগিব। ভাল লগা বুলি ধেৰ আছে। আমি মানে কি হৈছে, আজিকালি কি হয়, আমি আগতে দিনৰ 9টা বজাতেই আমি গৈ মানে মঞ্চ পাওঁগৈ। আজিকালি 4টা-5টাতে যায় বা 8টা-9টাতে হুঁচৰি দল লাগে। কিন্তু আমি যেতিয়া ৰাতিপুৱাই যাওঁ 9টাতে, আমি গৈ একদম ৰাতি পিছদিনা পাওঁ, কেতিয়াবা পিছদিনা হয়গৈ, লটাৰী চিষ্টেম হয়। তেনেকৈ মানে বহি থাকোঁতে আমাৰ অলপ জমনি হয়। তেনেকৈ আমি মই নামটো পাহৰি জেগাটোৰ পৰা, ঠিক আছে, জাজি আছিলে, জামুগুৰিত পাতিছিলে, জামুগুৰিত সদৌ সমিতিত পাতিছিলে। তাত মানে এটা মঞ্চত আছিলে কাঠৰ মঞ্চ। আমি সেইবাৰ 3 নম্বৰত আমি গৈছোঁ আৰু হুঁচৰি মাৰিবলৈ। মাৰি থাকি মানে পিছফালে যে এটা হেৰি নাথাকে, মানে ৱাল টাইপৰ নাই, গোটেই আমি 2টা মানুহ তলত পৰি আছে, বজাই আছে, এইবাৰ তলত 2টা মানুহ পৰি আছে, আমি গমেই নাই। তাৰপিছত দৰ্শকে যেতিয়া আছে পৰিলে, তেতিয়া এইখিনিয়ে চাইছে পৰিলে, সেইখিনি হেৰি কৰি মই আকৌ আমাক গাবলৈ দিছে। ময়ো দুখ পাইছোঁ, মোৰ লগতে পিছত আমি যে গমেই নোৱাৰো পিছফালে যে আছিলে, কাপোৰ দি থৈছে, আমি ভবা নাই আচলতে এইটো যে হেৰি আছিলে, ৱাল নাই। তাৰপিছত আমি তেনেকৈ মানে ইটো মানে সেইটো আমি থাকি আজিলৈ আছে। তাৰমানে 2টা ভাল দুখ পাইছোঁ মানে, খালি সেইভাগে বজাই আমি তাত ফাৰ্ষ্টখনত পুৰস্কাৰ পাইছিলোঁ। আৰু মই তেতিয়াই তাতো এবাৰ সদৌ সমিতিত তাত মই শ্ৰেষ্ঠ বিহা হৈছিলোঁ। তাৰমানে আমি শেষৰ সময় অকণমান নাছিলে, তাৰপিছতে আমাক মানে আকৌ বেলেগে মঞ্চত ভগাৰ পিছত আমাক আকৌ ফিল্ডত আমাক গোৱাইছে হুঁচৰি। তেতিয়া মানে এই মতে যদি আপোনাক ক'বলৈ বিচাৰোঁ, মানে আপোনাৰ যদি ভাল লগা একেবাৰে স্মৃতি আছে বুলি যদি আপোনাক ক'ব বিচাৰোঁ, মানে আপুনি সেইটো স্মৃতি কথা থাকি গ'ল। আমাৰ যিখিনি বিহু কৰিছিলোঁ গোটেইখিনি এইটো সুধিলে কৈ দিবা, হাঁহি উঠা কথা মানে ক'বই নোৱাৰো। আমি নাচনি ওলাই যাওঁ যে, আমি যেতিয়া লাষ্টত সামো, তেতিয়া আমি যে পিছফালে কিবা এটা নাই বুলি ভবাই নাছিলোঁ যে আমি আচলতে পঢ়িব লাগে, পঢ়ি এনেকুৱা হ'ল কথা নহয়। জমনি এটা সেইটো থাকি গ'ল আৰু বহুত দিনৰ, এতিয়াও মনত থাকে আমাৰ কথাটো। ঢোল চালোঁ, পেঁপা চালোঁ, গগনা চালোঁ, বাঁহী বজোৱাও চালোঁ, আৰু এই মুহূৰ্তত আহিছোঁ অন্য এটা বাদ্য তেখেতে বজাব। এইবাৰ তেখেতে সুতুলি আমাক বজাই দেখাব। আপোনাক শুভেচ্ছা জনাইছোঁ। আপোনাৰ যি মনৰ কামনা, যি পৰিকল্পনা সফল হওক, দিঠকত পৰিণত হওক, আৰু আপুনি আগবাঢ়ি যাওক। আমি অনুষ্ঠান সামৰিব লাগিব, কিন্তু অনুষ্ঠান সামৰাৰ আগতে আপোনাৰ কণ্ঠত এটি বিহুনাম আৰু আপুনি নিজেই ঢোল পৰিৱেশন কৰি আমাৰ ৰাইজক এই মুহূৰ্তত এটা বিহুনাম গাই আপোনাক। ধন্যবাদ জনালোঁ আপুনি আমাক ইমান বহুমূলীয়া আপোনাৰ সময় দিয়াৰ কাৰণে। আপোনাৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাৰ পৰা আৰু আমি বিহুগীত শুনাৰ চেষ্টা কৰিম। আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি মোক পৰিৱেশন কৰাত যিটো সহায় কৰিলে আপোনালোকৰ চেনেলৰ যোগেদি,
মই আপোনালোকক ধন্যবাদ যাচিছোঁ। প্ৰিয় দৰ্শক, এই ভাস্কৰ শৰ্মাৰ GTVT চেনেল, তাত লাইক কমেণ্ট আৰু পিছৰ থকা বেলটো বজাবলৈ যাতে নাপাহৰিব। ধন্যবাদ।